নমস্কাৰ, আপোনালোকে যদি গুৰুহা ফটাৰ সমস্যাত ভুগি আছে বা আপোনালোকৰ গুৰুহাটো খুব সঘনাই ফাটি থাকে, তেনেহ'লে দৈনিক আপোনালোকে যদি এসপ্তাহমানৰ কাৰণে এটা প্ৰলেপ লগায়, এই প্ৰলেপটোৱে আপোনালোকৰ গুৰুহাটো আগৰ নিচিনা ধুনীয়া হোৱাত বা ছফ্ট হোৱাত সহায় কৰিব। আৰু এই প্ৰলেপটো আন একো নহয়, এই প্ৰলেপটো হৈছে এল'ভেৰাৰ জেল। এল'ভেৰাৰ জেলত যথেষ্ট পৰিমাণে ভিটামিন A, B, C, E আৰু অন্যান্য এনজাইমছ পোৱা যায়। যেতিয়া আমি এল'ভেৰাৰ প্ৰলেপটো স্কিনত লগাওঁ, তেতিয়া কি হয়, স্কিনখনে এই নিউট্ৰিয়েণ্টছবোৰ এবজৰ্ব কৰি লয়, শুহি লয়, আৰু এই নিউট্ৰিয়েণ্টছবোৰে আমাৰ স্কিনখনৰ ভিতৰলৈ গৈ স্কিনখন হাইড্ৰেট কৰাত বা স্কিনখনৰ মেৰামতি কৰাত সহায় কৰে। গতিকে আপোনালোকৰ ঘৰত যদি এল'ভেৰা আছে বা ওচৰত ক'ৰবাত আছে, এল'ভেৰাৰ পাত দেখিলে আপোনালোকে আনি ভালকৈ ধুই ল'ব, তাৰপিছত তাৰ বাকলিটো লাহে লাহে এৰুৱাই দিব, তাৰ ভিতৰত যিটো আপোনালোকে বিজলুৱা জেলিটো পায়, সেই জেলিটো ভালকৈ এবাৰ ধুই ল'ব, আৰু তাৰপিছত আপোনালোকে ভৰিখন ভালকৈ কুহুমীয়া গৰম পানীত নিমখ দি ধুব, ধুই ভালকৈ টাৱেলেৰে শুকুৱাই ল'ব, তাৰপিছত এই জেলটো লগাই দিব। এই জেলটো আপোনালোকে পৰাপক্ষত গধূলি লগাব, যাতে আপোনালোকে গোটেই ৰাতি এই প্ৰলেপটো লগাই শুই থাকিব পাৰে। আৰু পিছদিনাখন আপোনালোকে ভৰিটো ধুই মেলি সেই একেটা প্ৰচিডিঅ'ৰে আবেলি সময়ত আকৌ লগাব, আৰু গোটেই ৰাতিটো আপোনালোকে প্ৰলেপটো লগাই থৈ দিব। লাহে লাহে আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন কোমল হ'বলৈ আৰম্ভ হৈছে, আৰু যিবোৰ ফাট মেলিছে স্কিনত, সেইবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।